নমস্কাৰ আসাম টুডে চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম লৈ আহিছোঁ আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ বাতৰি তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ অসমত পুনৰ 2805 জন লোকৰ দেহত ধৰা পৰে কৰোনা পজিটিভ ইয়াৰে 158 জন লোক কামৰূপ মহানগৰীৰ দ্বিতীয় নিউজটো হৈছে ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স এথলেটিক্স চেম্পিয়নশ্বিপত দুটা স্বৰ্ণ পদক অৰ্জন কৰিলে আমাৰ হিমা দাসে 200 মিটাৰ আৰু 4x100 মিটাৰ দৌৰত স্বৰ্ণ লাভ কৰে যদিও 200 মিটাৰ দৌৰত মাথো 0.8 ছেকেণ্ডৰ বাবে টকিঅ' অলিম্পিকৰ বাবে যোগ্যতা অৰ্জনত ব্যৰ্থ হ'ল হিমা দাস পৰৱৰ্তী নিউজটো হৈছে অসম আৰক্ষীৰ বৃহৎ সফলতা কাৰ্বি আংলং জিলাৰ ডিলাইত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য প্ৰায় 13 কোটি টকা ডিলাই আৰক্ষীৰ তালাচীত মণিপুৰৰ পৰা অনা ব্ৰাউন চুগাৰখিনি জব্দ কৰা হৈছে পৰৱৰ্তী নিউজটো হৈছে নলবাৰী জিলাৰ বৰক্ষেত্ৰীত দৌলাখাল আৰক্ষী চকীৰ অন্তৰ্গত 1 নং কাপালাবাৰী সংঘটিত লোমহৰ্ষক ডকাইতি কাণ্ডৰ লগত জড়িত ডকাইতৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মুকলমুৱা আৰক্ষী তাৰ পাছৰ নিউজটো হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে কটন বিশ্ববিদ্যালয়ে সোমবাৰে পুৱা 8 বজাত জুম মিডিয়া প্লেটফৰ্মৰ জৰিয়তে অনলাইন যোগ দিৱস উদযাপন কৰে অনুষ্ঠানটোৰ পৰিচালনা কৰে ডক্টৰ সংগীতা বৰঠাকুৰে তাৰ পৰৱৰ্তী বাতৰিটো হৈছে ৰাজ্য চৰকাৰে শেহতীয়া কোভিড পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি ৰাজ্যত জাৰি কৰিছে নতুন নীতি নিৰ্দেশনা এই নিৰ্দেশনা অনুসৰি ৰাজ্যৰ কেইবাখনো জিলাত শিথিলতা অনাৰ লগতে কেইবাখনো জিলা নীতি নিৰ্দেশনাৰ ক্ষেত্ৰত কঠোৰ হোৱাৰ পৰামৰ্শ দিছে প্ৰশাসনে তাৰ পাছৰ বাতৰিটো হ'ল চোৰাং কয়লাৰ বিৰুদ্ধে বোকাখাত আৰক্ষীয়ে চলোৱা বিশেষ অভিযানত তৃতীয়খন চোৰাং কয়লাত অনা ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় পূৰ্বেও গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতৰ বিশেষ তৎপৰতাত চলা এই অভিযানত বোকাখাত আৰক্ষীয়ে ইতিমধ্যে 2খন কয়লা ভৰ্তি ট্ৰাক জব্দ কৰিছিল তাৰ পাছৰ নিউজটো হৈছে টকিঅ' অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিলে প্ৰথমগৰাকী তৃতীয় লিংগৰ এথলীটে নিউজিলেণ্ডৰ ভাৰোত্তোলক লৰেল হাৱাৰ্ড টকিঅ'লৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী তৃতীয় লিংগৰ এথলীট হিচাপে পৰিগণিত হৈছে তাৰ পৰৱৰ্তী বাতৰি হ'ল অসমত সোমবাৰে মৃত্যু হয় 35 জন লোকৰ ৰাজ্যত বৰ্তমান সময়ত আৰোগ্যৰ হাৰ 92.40% মহাৰাষ্ট্ৰত কৰোনা ভাইৰাছৰ ডেল্টা প্লাছ ভেৰিয়েণ্টত আক্ৰান্ত হৈছে 21 জন লোক এই কথা সদৰি কৰিছে ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ টুপীয়ে তাৰ পাছৰ নিউজটো হ'ল ছত্তীশগড়ৰ বালাৰামপুৰত 8 জন লোকক গছত বান্ধি ৰাইজৰ প্ৰহাৰ পুখুৰীৰ পৰা পোহা মাছ চুৰি কৰাৰ বাবে ৰাইজে কৰিছে প্ৰহাৰ তাৰ পাছৰ নিউজটো হ'ল পঞ্জাৱত পুনৰ 340 জন লোকৰ দেহত ধৰা পৰে কোভিড পজিটিভ ৰাজ্যখনত যোৱা 24 ঘণ্টাত কৰোনাত আক্ৰান্ত সংখ্যা হৈছে 24 জন এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ